বৰষুণ বেয়া পোৱা ধুনীয়া ছোৱালীজনী। তাই হেনো বৰষুণ বেয়া পায়। বৰষুণ জাক আহিলে তাই হেনো কাণে মূৰে কাপোৰ লৈ ফেকুৰি ফেকুৰি কান্দি ধৰফৰাই থাকে। বৰষুণৰ লগতে প্ৰেম ভাল পোৱা এই শব্দবোৰে বেয়া পায় তাই। নিমাতিয়ে নিজানতে অকলশৰে ভাৱনাত নিজকে বুঢ়াই তাই। থাকে আকাশলৈ চাই দিগন্ত পাৰ কৰি, কি জানিবা তাক দেখা পায়। তাইৰো দিনবোৰ ৰঙীন আছিল। পৃথিৱীৰ সকলো বস্তুৱে তাইৰ বাবে সুন্দৰ আছিল। তাৰ হাতত ধৰাধৰিকৈ ফুৰিছিল। সমস্ত প্ৰেম সোঁৱৰাই দিছিল তাই। এদিন যদি গৈছিল দীঘলী পুখুৰীৰ পাৰত, এদিন বৈশিষ্ট্যত। তাক লৈ সপোন ৰাজ্যত বিচৰণ কৰিছিল তাই। কিন্তু তাইৰ জীৱনলৈ হঠাতে এদিন অন্ধকাৰ নামি আহিছিল। নিমিষতে যেন সকলো থান বান হৈ গৈছিল তাইৰ। এনে এজাক বৰষুণতে হেৰাই গৈছিল তাইৰ প্ৰেম। মহানগৰীৰ ৰাজপথত এটা প্ৰচণ্ড খুন্দাৰ আঘাতত হেৰাই গৈছিল তাইৰ ভালপোৱা। চকুৰ সন্মুখতে আশা আকাংক্ষা সকলো যেন থান বান হৈ গৈছিল তাইৰ। সেয়ে এতিয়া কঁপি উঠে বৰষুণ জাক আহিলে, ছয়াময়া হৈ উঠে তাইৰ কোমল হৃদয়খন।